জুবিন গাৰ্গৰ এখন আনন্দ আশ্ৰম খুলিম, আনন্দ, তাত অকল আনন্দ। তাত মই থাকিম মেইন বাবা, জুবলি থাকিব আনন্দময়ী জুবলি। জুবিন গাৰ্গ, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। অকল অসমতে নহয়, বলিউডতো স্থান আছে জুবিন গাৰ্গৰ। 20 বছৰ আগৰ এটা কথা, কিন্তু কি মিউজিকৰ ডিলে এফেক্টছৰ বিষয়ে জুবিন গাৰ্গে কি কৈছিল শুনো আহক। মই আগৰ কথা কৈ আছোঁ, 20 বছৰ আগৰ। তেতিয়া এনাউন্স কৰোঁতে মানে ডিলেটো ইয়াৰ পৰা দি দিয়ে, ইক' বুলি কয় তেতিয়া, ইক' এফেক্টছ। এইবাৰ মঞ্চলৈ আম গৈ আছোঁ, আমুক কাকতি, ভুলকে জেগাত লগাই দিয়ে, কাকতি কটি 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 হৈ যায়। শুনিলেনে? আহক এতিয়া শুনো জুবিন গাৰ্গৰ বেলেগ এটা শুহুতীয়া কথা। জুবিন গাৰ্গে কৈছিলে তাৰ নিজৰ বাগিচাই নাইকিয়া হৈ গৈছে, কিন্তু কাক কৈছিলে, কিয় কৈছিলে শুনো আহক। এনেকুৱা বদমাছ, ই মানে বদমাছি গান এটা বনাই দিছে, কিয় ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি মানে গাৰ্ডেন, গাৰ্ডেন মানে বাগিচা। তাৰ নিজৰ বাগিচা নাইকিয়া গৈছে। বহুত পুৰণা বন্ধু, বহুত ভাল লাগিছিল। এইজনে আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ। এতিয়া শুনো হওক এটা চিৰিয়াছ মন্তব্য, যিখন গামোচাক লৈ কেইদিনমান আগতে বিতৰ্ক হৈ গৈছিল, সেই অসমীয়াৰ স্বাভিমান গামোচাখনক লৈ জুবিন গাৰ্গে কি মন্তব্য দিয়ে, বা জুবিন গাৰ্গে কি কয় অসমীয়াৰ স্বাভিমান গামোচাখনক লৈ। এইটো ময়ো আছোঁ, গৰিমাও আছে, আমাৰ বহুত ফ্ৰেণ্ড চাৰ্কল আছে। এই গামোচাবোৰ নিকিনিব, দিজ আৰ বেড। এইবোৰ চাউথ ইণ্ডিয়াৰ পৰা আহে, আৰু আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিজে বনায় শিপিনী, তাহাঁতক ধ্বংস কৰি আছে। চ' ডোণ্ট বাই ইট। এইবিলাক গামোচা নিকিনিব, এইবিলাক একদম বেয়া, একদম, আৰু গোটেই স্ক্ৰেচ কৰি দিয়ে গোটেই। কাৰণ তাহাঁতি বনাব জানে, অসমীয়া গামোচাখন আমিহে জানো বনাব। কি সি কেনেকৈ জানিব অসমীয়া বনাওঁ, অসমীয়া গামোচা। কেইদিনমান আগতে শিৱসাগৰৰ মঞ্চত গীত পৰিৱেশন নকৰোঁ বুলি কৈ তেখেতে বিতৰ্কৰ মাজত সোমাই পৰিছিল, কিন্তু এইবাৰ বিহু মঞ্চত জুবিন গাৰ্গে যিটো পৰিৱেশন দেখুৱাইছে গীতৰ, তাত সকলো মুগ্ধ হৈ পৰিছে, যেন আকৌ সেই আগৰ জুবিন গাৰ্গজন উভতি আহিছে আমাৰ মাজলৈ। জুবিন গাৰ্গ হৈয়ে থাকক সদায়। জুবিন গাৰ্গে এইবাৰ বিহু মঞ্চত কৈছিলে যে তেখেতে এখন আশ্ৰম খুলিব, কিন্তু কি আশ্ৰম শুনো আহক তেখেতৰ মুখেৰে। এতিয়া মানে আমি বহি লৈছোঁ, জুবিন গাৰ্গৰ এখন আনন্দ আশ্ৰম খুলিম, আনন্দ, তাত অকল আনন্দ। তাত মই থাকিম মেইন বাবা, জুবিন গাৰ্গ বাবা, আৰু জুবলি থাকিব আনন্দময়ী জুবলি। ক'ত? মোক মাতি দিলে মই খুলি দিম কাইলৈ। শুনিলে? আজি আছিল এইটো জুবিন গাৰ্গৰ ওপৰত এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু জুবিন দাক যদি ভাল পায় তেতিয়াহ'লে লাইভো জুবিন দা বুলি কমেণ্ট কৰি জনাব। ধন্যবাদ।